গুড মৰ্ণিং এভৰিৱান। কি খবৰ? সকলোৰে নিশ্চয় ভালে। আৰু মই পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু এয়া দেখি আছে, ইফালে মই ৰুটি বনাই আছোঁ আৰু ইফালে বুটৰ চব্জিখন। আৰু আজি দেখুৱা মই ব্ৰেড আৰু কণীৰ এটা ধুনীয়া ৰেচিপি, অতি সহজতে নিজৰ সন্তানক দিব পৰা হেল্ডি ৰেচিপি হয়। এয়া দেখিছে। আৰু এতিয়া মই ব্ৰেড কাটি লৈছোঁ, ইয়াতে কণী ফেটি লৈছোঁ আৰু কণী ইয়াতে নিমখ আৰু হালধি দি দিছোঁ। এতিয়া এইখিনিত ব্ৰেড টুকুৰা লগাই পেলাই ভাজিম। আৰু কেৰাহী গৰম দিছোঁ, তেল দিছোঁ। ব্ৰেডটো এনেকৈ কণী লগাই ল'ব। কণীৰ পেষ্টখিনি লগাই লৈ ইয়াতে ফ্ৰাই কৰিব। আৰু অতি সহজতে ঘৰুৱাভাৱে হেল্ডি হয়, আপোনাৰ সন্তানক দিব পাৰে। এয়া মই বাবুৰ আজি স্কুল টিফিন দিছোঁ এনেকৈ ভাজি পেলাই। আপোনালোকেও ট্ৰাই কৰিব। সকলোৱে জানে, যিসকলে নাজানে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে। আপোনাৰ সন্তানক খাই ভাল পাব আৰু আপোনাৰ কম সময়তে হ'ব হেল্ডি। আৰু আজি এই ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। তো বাই বাই সকলোকে।